আটাই গেটে চাগে 100 বছৰতকৈ বেছি পুৰণি। এইটোতো আকৌ 1800ৰ। এইটো আৰু অলপ অৱস্থা ভালে আছে। ইমান ডাঙৰ চাওক, কিমান ডাঙৰ আগৰ কইনবিলাক। এইটো হ'ল 1920 ৰ 1862 চিনিব চনটো ধৰিব। এয়া ভিক্টোৰিয়া কইন 1800ৰ 1862 এইটো কইন 1 ৰুপি। তেতিয়াৰ 1 ৰুপি এতিয়া বহুত বেছি মূল্য হ'ব। এয়া হ'ল পাহাৰখন। মোৰ ঘৰৰ পৰা আটাইতকৈ ওচৰত থকা এইখন পাহাৰ, সৰু এখন টিলা। এবাৰ আহিছিলোঁ, চেষ্টা কৰিছিলোঁ কিন্তু উঠিব পৰা নাছিলোঁ। ছেম এই ডিচেম্বৰ মাহ মানতে এইবাৰ আকৌ আহিছোঁ এই বছৰ। তো চাওঁ আজি উঠিব পাৰোঁ নে নাই। উঠি এইখনত পালোঁ। এইখন পাহাৰখনৰ প্ৰথম এটা ষ্টেপ বুলি ক'ব পাৰোঁ, প্ৰথম এটা চূড়া। আৰু দেখুৱাই আছোঁ কেনেকৈ ইয়াৰ পৰা এইফালেও দেখুৱাই আছোঁ। অলপ মানুহে উঠিলোঁ আৰু বহুত ধুনীয়া লাগিছে ইয়াৰ পৰাই। আৰু এইফালে চাওক এনেকুৱা, এইফালে গোটেই দৃশ্যবিলাক এনেকুৱা একেবাৰে শুকান হৈ আছে। ইয়াতে খৰিবিলাক মানুহে কাটি ৰাখিছে। এইবিলাক কিবা গছ কয়, এইবিলাকে কাটি খৰি হিচাপে কাম কৰিব। আৰু চাওক একেবাৰে কিমান একেবাৰে শুকাই গৈছে গোটেইবিলাক। আৰু চাৰিওফালে এনেকুৱা ফুল হৈ আছে। আৰু সেইফালে আমি যাব লাগিব। এইবিলাকত বৰ্তমানলৈকে অহা যোৱা কৰাৰ কাৰণে ৰাস্তা আছে আৰু বস্তুবিলাক একেবাৰে শুকাই গৈছে। এইকাৰণে বহুত মানুহে ইয়াতে আহি খৰি হিচাপে কাম কৰে। আৰু আগফালে কেইজনমান সৰু ল'ৰা ছোৱালীক দেখা পাইছোঁ। একচুৱেলি ল'ৰা বোধ হয়, তেওঁলোকে খৰি কাটি আছে। তো চাওক এনেকৈ আগবাঢ়ি আছোঁ। আগফালে হয়তো কেইজনমান সৰু ল'ৰাই খৰি কাটি আছে। তো এতিয়া অলপ জংঘলৰ পৰিমাণ বাঢ়ি গ'ল। এইখিনিলৈকে মানুহ আহিছে, তাৰ ওপৰত মানুহ যোৱা নাই। আমি গৈ আছোঁ। কেতিয়াবা কাইটৰ গছ আছে এইবিলাকৰ মাজে মাজে। ইয়াৰ পৰা তলৰ ফালে চাওক, হোৱাট এ ভিউ। বেছি এটা হাইট নহয়, বাট তথাপিও বহুত ধুনীয়া। আৰু যিহেতু বতৰ বৰ্তমান একেবাৰে ফৰকাল, সেয়ে বহুত ধুনীয়াকৈ স্পষ্টভাৱে বহু দূৰলৈকে দেখিব পৰা গৈ আছে। গোটেই গছ, এইফালে চাওক গোটেই গছ। সেইফালে এই ডাঙৰ পাহাৰটো হ'ল চক্ৰশিলা। আৰু এইফালে দূৰণিত দুটা বস্তু দেখিব পাৰিছোঁ, কেমেৰাত আহিব। এইখন হ'ল চালাঘাটিৰ তাপবিদ্যুৎ কেন্দ্ৰৰ চিমনি। আৰু এইফালে আছে এইটো কোকৰাঝাৰ বড়োপাৰাৰ যিখন অল ইণ্ডিয়া ৰেডিঅ' টাৱাৰ, সেয়া। তো বহুত দূৰৰ পৰা এইফালে দেখিব পাৰিছোঁ ইয়াত। আৰু ইমানখিনি অহাৰ পিছত চাওক চাৰিওফালে এনেকুৱা। আৰু ইয়াতে আহি এনেকুৱা এটা ঠাইত ফচি গ'লোঁ। এইফালে ৰাস্তা এনেকুৱা নাই, ইয়াৰ ভিতৰতে সোমাই যাব লাগিব। তো ইয়াত ভিতৰতে সোমাই যাবৰ কাৰণে চশমাটো ল'লোঁ, কাৰণ চকুত লাগিব পাৰে। ইয়াতে অলপ জিৰাই আছোঁ, বহুত দূৰ উঠিলোঁ যিহেতু। আৰু ইয়াতে চাওক এটা বস্তু, এইবিলাক ইটৰ নিচিনা দেখা গৈ আছে। ইটাই নেকি? নহয়, একচুৱেলি এইটো শিলেই পাহাৰৰ। এইফালৰ পৰা চালে এনেকুৱা লাগে যে কনষ্ট্ৰাকশ্যনৰ কাম চলিছিল, কিন্তু ইমান ওপৰত কনষ্ট্ৰাকশ্যনৰ কাম চলাৰ কোনো প্ৰশ্নই নুঠে। আৰু একচুৱেলি পাহাৰীয়া শিলে এইটো। আৰু ইয়াতে মই জিৰাই আছোঁ অলপ সময় কাৰণে। এইবিলাক হ'ল জেক ইন দ্য বুছ, ক্ৰমলেনা অৰাডাটা নে কিবা কেনেকুৱা চাইণ্টিফিক নেম আছে। আৰু এইবিলাকে ইনফেকশ্যন হ'লে স্কিনত বা বাৰ্ণ হ'লে এনেকুৱা কিবাত বেনিফিচিয়াৰী হয়। আৰু চাওক বহুত কেইটা আছে, গোটেই পাহাৰখনে বৰ্তমান এইবিলাকেদি ভৰি আছে। একেবাৰে ফ্ৰম টপ টু বটম এইবিলাকেই বৰ্তমান।
5 মিনিট 10 মিনিটমান জিৰণি লোৱাৰ পিছত এতিয়া আকৌ আগবাঢ়ি আছোঁ। গোটেই চাৰিওফালে চাওক মোৰ ফুলেই ফুল চাৰিওফালে। গোটেই পাহাৰখনত এইবিলাক ফুলেৰে বৰ্তমান ভৰি আছে। ইয়াত চাওক জেক ইন দ্য বুছ, বিউটিফুল ফ্লাৱাৰ। বেৰীৰ নিচিনা কিছুমান দানা আছে, এইবিলাক খাব পৰা যায় তেনেকুৱা সৰু সৰু। তো আজি ইয়াতে এটা বস্তু ভাল হৈছে যে ইয়াত মকৰা নাই, নহ'লে মকৰা থাকিলে মোৰ আকৌ মকৰাৰ পৰা ইমান ফবিয়া যে ভয় লাগি গ'ল হয়, বিৰাট উঠিবই নোৱাৰিলোঁ হয় চাগে। গতিকে এইটো ভাল হৈছে। আৰু কি কৰিম, এই থিয় হ'ব পৰা নাযায় এনেকুৱা ঠাই, এই তলে তলে দি যাব লাগিব, উপায় নাই, গৈ আছোঁ। গতিকে এনেকৈয়ে যাব লাগিব, থিয় হ'ব পৰা ঠাই অহাৰ পিছত এনেকুৱা হ'ল যে একেবাৰে বহুত দূৰ এতিয়া জংঘলৰ মাজেদি সোমাই যাব লাগিব। আৰু দুচৰা এনেকুৱা বিশেষ ব্যৱস্থাটো দেখিবলৈ পোৱা নাই, গতিকে ভিতৰতে সোমাই আছোঁ, উপায় নাই। আৰু এতিয়া বহুত দূৰ উঠাৰ ফলত এতিয়া গোটেই এনেকৈ তলে তলে দিয়ে যাব লগা হৈ আছে মোক। এতিয়া আৰু থিয় হ'ব পৰা ঠাই বহুত কম, উপায় নাই, যাব লাগিব। যিহেতু এনেকৈ অলপ দূৰ অহাৰ পিছত থিয় হ'ব পাৰোঁ, কিন্তু আকৌ হালি হালি যাব লাগে, উপায়ো নাই। আৰু এইফালে অলপমান দূৰ আছে, গৈ আছোঁ। আৰু এইফালে দি আমাক ওপৰত যাব লাগিব, এইফালে। তো এইফালে দি আগবাঢ়ি আছোঁ মই এনেকুৱা ঠাইৰ মাজে মাজে। এতিয়া ইয়াৰ পৰা কি কৰিম, আৰু ইয়াৰ কাঠবিলাক কিমান হেভি। ইয়াতে আহি ৰাস্তা একেবাৰে নাইকিয়া হ'ল, অলপ টান টানো লাগি আছে, কিন্তু উপায় নাই, আহিছোঁ যদি ইয়াৰ পৰা ঘূৰি যাব নোৱাৰোঁ। তো পৰিস্থিতিটো চাওক কেনেকুৱা চাৰিওফালে, ৰাস্তা নাইয়ে। কিন্তু ৰাস্তা নাথাকিলেও ৰাস্তা নিজে বনাই যাব লাগিব। ৰাস্তা নাই, মাস্কো পিন্ধি ল'লোঁ, চশমাটো আছে। জংঘল ভাঙি ভাঙি গৈ আছোঁ, উপায় নাই। অলপ বাকী বেছি দূৰ নাই, নহ'লে এইফালে আহি এনেকৈ পালোঁ। তো আৰু চাগে বেছি দূৰ নাই, এইফালে গৈ আছোঁ, ডাইৰেক্ট পামেই ইয়াত। এইফালৰ গছবিলাক চাওক, জফা গছবিলাক মানুহতকৈ ওখ, মোতকৈ ওখ, আৰু এইফালে কিমান বেছি। আৰু ৰাস্তা নাইয়ে, ৰাস্তাৰ এনেকুৱা জংঘলৰ মাজে মাজে আহিব লগা হ'ল। তো উপায় নাই, আৰু পাইছোঁ আৰু অলপ কিলোমিটাৰমান আছে, তো গৈ আছোঁ। আৰু ইয়াতে চাৰিওফালে ফুলৰ মাজে মাজে আহি আছোঁ। বৰ্তমান মই উপস্থিত আছোঁ এনেকুৱা চাৰিওফালে ঘন জংঘলৰ মাজত। কোনফালে দি যাম একো ধৰিব পৰা নাই। তো মোৰ এনেকুৱা লাগিছে এইফালে দি গ'লে মেইন টপ, আৰু ইয়াত এটা মাত্ৰ এনেকুৱা সুৰংগ জাতীয় হৈ আছে। তো ইয়াৰ মাজে সোমাই যাব লাগিব। কিনো কম, ভিউটো ভিউৱে জংঘলৰ মাজত, বিশেষ একো নাই, তেনেকুৱা একোৱেই নাই। কি ক'ম আৰু, আমি ইয়াতে পালোঁ, আৰু ইয়াতে টপ। ইয়াতে যদি ৰাতি থাকিব পৰা যায়, মানুহ গমেই নাপাব যে ইয়াত এনেকুৱা আছে কিবা কিবি বুলি। এতিয়া ইয়াৰ পৰা ভিউ দেখুৱাব লগা হ'লে এই গছজোপাত উঠিব লাগিব, গছৰ পৰাহে দেখুৱাব পাৰিম। বাকী এইয়ে একো নাই, ইয়াত থাকিব পৰা তেনেকুৱা বিশেষ ঠাইও নাই, গোটেই জংঘল। আৰু কোনোমতে থিয় হৈ আছোঁ, আৰু সেইফালে অলপ যাবলৈ যত্ন কৰি আছোঁ। যদিও একেবাৰে হাইট এল্টিটিউড নাইয়ে পাহাৰখনত, কিন্তু উঠিবলৈ বহুত টাফ ডিউ টু দিছ জংগলছ। কিমান জংঘল চাৰিওফালে, ৰাস্তাই কেনেকৈ নাম ইয়াৰ পৰা। গতিকে সেয়ে কাৰণ যে ইয়াত বেছি মানুহে উঠিব নোৱাৰে, কিন্তু আমি উঠিলোঁ ইয়াৰ পৰা। তো এতিয়া এইফালে গৈ আছোঁ, অলপ মানে খালী ঠাই যদি পাওঁ, ইয়াত তেনেকুৱা বিশেষ থিয় হৈ থাকিব পৰা ভাল ঠাই নাই, গতিকে গৈ আছোঁ। তো
ইয়াত অহাৰ পিছত অলপ খালী ঠাই পালোঁ, ইয়াত থিয় হ'ব পৰা যাব, অলপ সময় জিৰণিও ল'ব পৰা যাব। চাৰিওফালে এনেকুৱা কম আছে, ইয়াতে শিল আছে। ইয়াতে কিবা এটা শব্দ কৰিল আৰু এয়া কি ইয়াৰ ভিতৰত কিবা আছে চাগে, খুলিম নেকি? তো কি আছে ইয়াৰ ভিতৰত খুলিব যত্ন কৰি আছোঁ। খোলা নাই ইমান নিদিলেই। এইবিলাক কিবা ওলাই পৰিল ইয়াৰ পৰা। চাওক, এটা পাইছোঁ, দুটা পাইছোঁ, কইন জাতীয় কিবা লাগি আছে। আৰু 3টা 4 5 6টা ইয়াৰ মুখাটো ইয়াতে ৰাখি দিছোঁ আগতে। 1 2 3 4 5 6 আৰু নাই, এইকেইটাই চাগে ন। ইয়াতে চাওক কইনবিলাক কেনেকুৱা। এইটো হ'ল 1920। চাওক 100 বছৰতকৈও বেছি পুৰণি। কেপচাৰ কৰিব পাৰিছেনে নাই নাজানো। 1862 ইমান পুৰণি কইন। আৰু এইবিলাক ধৰিব পৰা নাযায়, গোটেই নাই। কিন্তু কিমান কি একো ধৰিব পৰা নাযায়, বহুত পুৰণি তাৰমানে। এইটো 1911-ৰ, এইটো 100 বছৰতকৈ বেছি হ'ল। তো এইটো 1910-ৰ, এইটো 100 বছৰতকৈ পুৰণি। তাৰমানে এতিয়া চাওক, এই 6টা কইন ইয়াতে ৰাখি দিছোঁ, কিমান পুৰণি। আটাইকেইটা চাগে 100 বছৰতকৈ বেছি পুৰণি। এইটোতো আকৌ 1800-ৰ, এইটো আৰু অলপ অৱস্থা ভালে আছে। ইমান ডাঙৰ, চাওক কিমান ডাঙৰ আগৰ কইনবিলাক। তো কিন্তু ভিক্টৰিয়া কইন 1800-ৰ, 1862-ত এইটো কইন 1 ৰূপী। তেতিয়াও 1 ৰূপী এতিয়া বহুত বেছি মূল্য হ'ব। তো এইবিলাক ৰাখি দিছোঁ ইয়াতে। তো এইবিলাক ৰাখি দিছোঁ ইয়াতে। তো বাকী ইয়াৰ পৰা এনেকুৱাই চাৰিওফালে দৃশ্য একবাৰ দেখুৱাই দিছোঁ। লাষ্ট চাৰিওফালে চাওক, এনেকুৱা ফুল ফুলনি ইয়াতে আছে চাৰিওফালে এনেকুৱা। আৰু ইয়াতে কইনটো পাইছিলোঁ 6টামান কইন, কিন্তু উপায় নাই, এতিয়া আমাৰ হ'ল আৰু ঘূৰা ফুৰা। তো এতিয়া ঘৰলৈকে গৈ আছোঁ। তো আকৌ এবাৰ দেখা হ'ব আমাৰ। টিল দেন কিপ ছাপোৰ্টিং আছ এণ্ড সি ইউ সুন। বাই বাই।